বোলো কোৱা কি তুমি দেখোন জীয়া মৰা হ'লা কেনেকৈ এনেকুৱা ধৰণৰ। গতিকে এইবিলাক তোমালোকে প্ৰেক্টিচ নিজে নিজে ঘৰত কৰি চাবাচোন মনে মনে, ভাল লাগিব। BP আছামিজ ক্লাছেছ এই চেনেলটোলৈ পুনৰ স্বাগতম ছাত্ৰ ছাত্ৰীসকল। আজি 7ম শ্ৰেণীৰ অংকুৰণৰ পাঠ নম্বৰ 12 নামৰ বেবেৰী বাং এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি দিম। এতিয়া তোমালোকক প্ৰথমতে এটা মই ডায়লগ দিলোঁ। কেলৈ দিলোঁ জানানে? এইটো নাটকৰ সংলাপ বুলিয়ে কয় বাৰু, ইংৰাজীত ডায়লগ মানে সংলাপ প্ৰক্ষেপণ। এতিয়া কথাটো হৈছে তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰথম প্ৰশ্নটো দিছে যে পাঠটো শুদ্ধ উচ্চাৰণে পঢ়া। তোমালোকে চাগে নিশ্চয় আগৰ পাঠবোৰতো এনেকৈ কৈছে, তোমালোকে শুদ্ধ উচ্চাৰণে পঢ়িবলৈ যত্ন কৰা। এতিয়া নাটকীয় ভংগীৰে পঢ়িবলৈ কৈছে, এইটো কি নাটক কৰাৰ দৰে পঢ়া। তাৰমানে যিহেতু এতিয়া সাধুটো অতুল চন্দ্ৰ হাজৰিকাদেৱে লিখা সাহিত্যাচাৰ্য, গতিকে এই পাঠটোত মাজে মাজে সংলাপ আছে। মানে আমি যিবিলাক কথা কওঁ তেনেকুৱা ধৰণৰ কথা কোৱাৰ ধৰণে যিটো প্ৰক্ষেপ কৰা হয়, মানে দিয়া হয়, সেইটোকে সংলাপ বুলি কয়। সেইকাৰণে সংলাপ এটাৰ উদাহৰণ প্ৰথমতেই দিলোঁ। তোমালোকে তেনেধৰণে সংলাপ কৰি পেলাই ঘৰত কৰিবা। ছাত্ৰ ছাত্ৰীসকল, যদি নতুনকৈ চেনেলটো চাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট কৰিবা। 2 নম্বৰ প্ৰশ্নত কৈছে পাঠটো পঢ়ি কাহিনীটো চমুকৈ কোৱা। সেইটো চমুকৈ মই দি দিম, তোমালোকে লিখি ল'বা। পাঠটোৰ আধাৰত 3 নম্বৰত কৈছে পাঠটোৰ আধাৰত সংলাপখিনি ভগাই কোৱা। এইটো তোমালোকে নিজে নিজে কৰিবা। 4 নম্বৰত কৈছে তলৰ শব্দৰ অৰ্থবোৰ কাঁড় চিন টানি মিলোৱা। সেইটোও তোমালোকক দি দিম, কৰিবা। এতিয়া 5 নম্বৰ প্ৰশ্নলৈ যাওঁ। উত্তৰ দিয়া। ক নিধনিৰামৰ ঘৰ ক'ত আছিল? উত্তৰ নিধনিৰামৰ ঘৰ সোণাপুৰত আছিল। খ নিধনিৰাম অভাৱী আছিল নেকি? উত্তৰ নিধনিৰাম অভাৱী নাছিল। তেওঁৰ ধনে জনে চহকী মানুহ আছিল। তেনেকৈ লিখিবা দেই। গ মানুহজনে কাটি থকা গছজোপাৰ নাম কি? উত্তৰ মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা। অমৰাবিধ ফল, তোমালোকে খাই পাইছা চাগে। ঘ হালোৱা মানুহজনৰ নাম কি আছিল? উত্তৰ হালোৱা মানুহজনৰ নাম মৰা আছিল। ম ৰাতাকাৰে ৰা। 6 নম্বৰ প্ৰশ্নলৈ যাওঁ। 6 নম্বৰ প্ৰশ্নত কি কৈছে? কোনে কাক কৈছিল কোৱা। মানে কোনোবাই কাৰোবাক কিবা কৈছিল, সেইটো উত্তৰ দিব লাগে। ক এইজোপা কি গছ হে ককাই? উত্তৰ লিখিবা এই কথাষাৰ নিধনিৰামে কুঠাৰেৰে এজোপা মৰা অমৰা গছ কাটি থকা মানুহক কৈছিল। খ পাৰোঁতোন নিজৰা। উদ্ধকমাৰ ভিতৰত দিছে, এইটো এটা সংলাপ। তাৰমানে এই কথাষাৰ নিজৰাটোৰ পাৰত খেলি থকা ল'ৰা ছোৱালীজাকে কৈছিল। ল'ৰা ছোৱালীজাকে নিধনিৰামক উদ্দেশ্য কৰি কথাষাৰ কৈছিল। 6 নম্বৰ প্ৰশ্নৰ গত কি কৈছে? মোৰ নাম মৰা। এইটো উত্তৰটো লিখিব লাগে। উত্তৰ উক্ত কথাফাকি পথাৰত হাল বাই থকা এজন হালোৱাই নিধনিৰামক কৈছিল। মানে নিধনিৰামে সুধিছিলে যে তোমাৰ নাম কি? তেতিয়া কৈছিলে মোৰ নাম মৰা। ঘ বোলো কোৱা কি তুমি দেখোন জীয়া মৰা হ'লা কেনেকৈ? এতিয়া কোনে কাক কৈছিল ক'ব লাগে। উত্তৰ এই কথাফাকি নিধনিৰামে কৈছিল। তেওঁক পথাৰত হাল বাই থকা মানুহজনক এইদৰে কৈছিল। উঙ জকাই বাইছোহে বাইছো খলিহনা পুথি এটাও পোৱা নাই দেউতা। এই কথাষাৰ তাৰমানে কোনে কৈছিলে? উত্তৰ উক্ত কথাষাৰ লখিমী নামৰ ফটা কানি পিন্ধা জাতলি ছোৱালীজনীয়ে কৈছিল। লখিমীয়ে নিধনিৰামক উদ্দেশ্যি এইদৰে কৈছিল। 7 নম্বৰ প্ৰশ্নলৈ যাওঁ। 7 নম্বৰ প্ৰশ্ন যোৱাৰ আগত কথা এটা কওঁ দেই। এই প্ৰশ্নবোৰ 3 মান থাকিব পাৰে নম্বৰ। তাৰমানে তোমালোক পৰীক্ষাৰ নম্বৰ 3 দিব পাৰে। আগৰ প্ৰশ্নবোৰত চমু যে, সেইকাৰণে 1 বা 2 থাকিব। 7 নম্বৰ প্ৰশ্ন কি কৈছে? নিধনিৰামক গাঁৱৰ মানুহে নিধনিৰাম বুলি মাতিলে কিয় তাৰ গা বেজ বেজাইছিল লিখা। উত্তৰ সোণাপুৰ নামৰ এখন গাঁও আছিল। একমাত্ৰ নিধনিৰামৰ বাহিৰে গাঁৱৰ সকলো মানুহে আছিল অতি দুখীয়া। মানে তোমালোকৰ ইয়াত দাল দৰিদ্ৰ বুলি দিছে। পিছে নিধনিৰাম আছিল ধনে জনে বৰ চহকী মানুহ। তেওঁ কোনো ফালেই অভাৱ নাছিল। তথাপি
গাঁৱৰ মানুহে নিধনীৰামক নিধনী বুলি মাতিছিল। সেইবাবেই তেওঁৰ গাটো বিছা বৰলে ডকাৰ দৰে বেজ বেজাইছিল। তেনেকৈ লিখিলে হ'ব। ছাত্ৰ ছাত্ৰীসকল এতিয়া 8 নম্বৰ প্ৰশ্নলৈ যাওঁ। কি কৈছে? নিধনীৰামে শেষত ভবা যোজনা ভাষীৰ অৰ্থ লিখা। এটা কবিতাৰ নিচিনা যোজনা দিছে, তোমালোকে দেখিছা। উত্তৰ: সোণাপুৰ গাঁৱৰ সকলো মানুহ আছিল অতি দুখীয়া। পিছে সেই গাঁৱৰে নিধনীৰাম আছিল ধনে জনে চহকী মানুহ। তথাপি গাঁৱৰ মানুহে তেওঁক নিধনী বুলি মতাত তেওঁ মনতে দুখ পাই এদিন ঘৰৰ পৰা ওলাই গ'ল আৰু নামৰ লগত নিমিলা বিপৰীত দৃশ্য কিছুমানৰ মুখামুখি হ'ল। অৱশেষত তেওঁ ভাবি চিন্তি বুজি পালে যে নামতকৈ মানুহৰ গুণ বা কামহে আচল কথা। এনেকৈ লিখিবা। 9 নম্বৰ প্ৰশ্নত কি কৈছে? তলৰ ক অংশৰ লগত শব্দৰ লগত খ অংশ মিলাই লিখা। এতিয়া ক অংশ খ অংশ দি দিছে, মিলাই দিব লাগে দেই। এতিয়া কথা হ'ল, তোমালোকে এতিয়া গোহালি, পুখুৰী, ভঁৰাল, বাৰীত, শাকনিত এনেকৈ দিছে বাৰু। এইবোৰ তোমালোকে ভালকৈ জানা, তথাপিতো নাজানিলেও জানি ল'ব লাগে। এতিয়া তোমালোকে বিহু সুৰত শুনিছা নাই বাৰু? এই গোহালিত গৰু হৈছে, পুখুৰীত মাছ হৈছে, ভঁৰালত ধান, এনেকৈ কয় নাই বাৰু? বাৰীত তামোল পাণ, এইবোৰ তোমালোকে এইকেইটা জানাই দেখোন। বাকী শাকনি, ফুলনি এইকেইটা মই দি দিছোঁ, চাই ল'বা, মিলাই ল'বা দেই। ছাত্ৰ ছাত্ৰীসকল 11 নম্বৰ প্ৰশ্নত দিছে ক অংশৰ লগত খ অংশৰ শব্দ লগ লগাই পেলাই সম্বন্ধবাচক জুৰীয়া শব্দ গঠন কৰিব লাগে। যেনেকৈ ধৰা মাক বাপেক, ল'ৰা ছোৱালী, স্ত্ৰী পুৰুষ, এনেকুৱা আমাৰ। গতিকে তোমালোকে এইখিনি পাৰিবা বাৰু। তথাপিতো ককা যেনেকৈ উদাহৰণ দিছে, আইতা, তেন্তে বাকীকেইটা কি হ'ব? ভাই ভনী, আই বোপাই, পেহা পেহী, জী জোঁৱাই, শাহু হ'লে কি হ'ব? শহুৰ, তাৱৈ হ'লে আমৈ। এইকেইটা মই চিন দি দিছোঁ, কৰি ল'বা। ছাত্ৰ ছাত্ৰীসকল 12 নম্বৰ প্ৰশ্নত দিছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা। তাৰমানে বিপৰীত অৰ্থ লিখিব লাগে। যেনেকৈ ধৰা ভাল বেয়া, জীয়া মৰা, নিধনী ধনী, বহল ঠেক, নেলাগে লাগে, নুতুতে তুতে, নোৱাৰে পাৰে, নেমাতিলে মাতিলে, এনেকুৱা মই দি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবাই চাগে। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছত দিছে জতুৱা ঠাঁচত ক্ৰিয়াৰ প্ৰয়োগ। যেনেকৈ বিচাই ডাকে, সাপে খোটে বা দংশন কৰে, হাল বায়, হাল টানে, হাল জোৰে, হাল সামৰে, হাল মেলে। তেনেকৈ চকুত লগা, চকু ফুৰা। চকুত লগা মানে কি? খুব ধুনীয়া চকুত লগা ধৰণৰ হৈছে দেই ফুলনিখন, এনেকুৱা চকু ফুৰা মানে চা। মই নোটটো দিছোঁ বা মই প্ৰশ্নোত্তৰখিনি দিছোঁ, তোমালোকে চকু ফুৰাবা দেই, এনেকুৱা ধৰণৰ। গতিকে তোমালোকক এটা প্ৰশ্ন দিছোঁ বাৰু দেই, মোক ক'বা উত্তৰ। মায়ে ভাত ৰান্ধে নে বনায়? ক'বা দেই এইটো। এতিয়া আহোঁ 13 নম্বৰ প্ৰশ্ন। 13 নম্বৰ ক কি কৈছে? বাক্য ৰচনা কৰা। গা বেজ বেজাই যা, ডাল দৰিদ্ৰ, ভেকাহিমাৰ গা নোচোৱাই ফুৰ, এনেকুৱা। এতিয়া কথা হ'ল, এই শব্দৰ অৰ্থটো জানিলেহে আকৌ বাক্য ৰচনা কৰিবলৈ সুবিধা হয়, নহ'লে প্ৰব্লেম আছে দেই। এতিয়া গা বেজ বেজাই, বেজ বেজাই মানে কি? ডাকি যোৱাকৈ, বীজ বিজনী অনুভৱ কৰা। ডাল দৰিদ্ৰ মানে অতি দুখীয়া। ভেকাহিমাৰ মানে গালি সপনি পাৰি মানে গোজৰণি মাৰি উঠা। গা নোচোৱাই ফুৰ মানে কাম বন নকৰি কিবা কিবি কৰি ঘূৰি ফুৰা, এনেকুৱাবিলাক। গতিকে অৰ্থবিলাক নাজানিলে বাক্য ৰচনা কৰিবলৈ দিগদাৰ হ'ব দেই। এতিয়া মই বাক্য ৰচনা কেইটামান তোমালোকক দি দিছোঁ, তোমালোকে লিখি ল'বা। এতিয়া প্ৰথমটো গা বেজ বেজাই যা। ৰাস্তাৰ কাষৰ গছজোপা কটা দেখি গাটো বেজ বেজাই গ'ল। ডাল দৰিদ্ৰ, এসময়ৰ ডাল দৰিদ্ৰ মানুহ ঘৰৰ হঠাতে হোৱা উন্নতি দেখি আচৰিত হ'লোঁ। ভেকাহিমাৰ, কথাটো শুনি সি ভেকাহি মাৰি উঠিল। গা নোচোৱাই ফুৰ, হকে বিহকে এইদৰে গা নোচোৱাই ফুৰাটো ভাল কথা নহয়। এনেকৈ লিখিব পাৰা। ছাত্ৰ ছাত্ৰীসকল 13 নম্বৰ প্ৰশ্নৰ খত দিছে ধন শব্দটোৰ লগত ই প্ৰত্যয় যোগ হৈ ধনী শব্দটো গঠিত হৈছে। তলত দিয়া শব্দবোৰৰ লগত ই প্ৰত্যয় যোগ হ'লে কি হয় লিখোঁ আহা। জ্ঞান যোগ ই জ্ঞানী হ'ব, দান যোগ ই দানী হ'ব,
তোমালোকে এইবোৰ পাৰিবা দেই। গুণ যোগ ই গুণী, মান যোগ দীৰ্ঘই, তাৰমানে দীৰ্ঘই হ'লে মানি, সুখ যোগ দীৰ্ঘই সুখী, দুখ যোগ দীৰ্ঘই দুখী। এইটো তোমালোকে পাৰিবা। ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰ প্ৰশ্নৰ তলৰ শব্দসমূহৰ অৰ্থ কাঁড় চিন দি মিলোৱা। এই প্ৰশ্নটো মোৰ তোমালোকক দিবলৈ থাকি গ'ল কাৰণে শেষৰ ফালে মই দি দিছোঁ। শব্দ দিছে আৰু অৰ্থ দিছে, গতিকে কাঁড় চিন দি মিলাব লাগে। যেনেকৈ উদাহৰণ দিছে, নুতুতে মানে নকমে। ঠিক সেইদৰে ৰৰৈয়া মানে কি? নদন বদন ধনে জনে পৰিপূৰ্ণ। ডাল দৰিদ্ৰ মানে কি? অতি দুখীয়া। বেজবেজাই মানে কি হ'ব? ডাকি যোৱাকৈ বিজনী অনুভৱ কৰা। তাৰপিছত সুৰকৈ মানে কি? কোনো শব্দ বা ওজৰ-আপত্তি নকৰাকৈ। তাৰপৰা কি হ'ব? মৰচেলেকা মানে শুকাই খিনাই মৰাৰ নিচিনা অৱস্থা। তাৰপৰা জকাই মানে কি জানা? জাকৈ বাঁহেৰে 3 কোণীয়াকৈ মাছ মৰা সঁজুলি। পেটাৰী মানে জপা ঢাকনি থকা বেতেৰে তৈয়াৰ কৰা কাপোৰ কানি ৰাখিব পৰা এবিধ যতন, মানে বাকচ টাইপৰ দেই। ছাত্ৰ ছাত্ৰীসকল, নামৰ বেবেৰিবাং এই পাঠটোৰ 14, 15, 16, 17, 18, 19 এই প্ৰশ্নকেইটা তোমালোকে ঘৰত নিজে কৰিবলৈ যত্ন কৰিবা, আলোচনাও কৰিবা বন্ধু বান্ধৱীৰ লগত বা শিক্ষক শিক্ষয়িত্ৰীৰ লগত। তেনেকুৱা ধৰণৰ প্ৰশ্ন এইবিলাক। বাকী পাঠটো তোমালোকৰ কেনেকুৱা লাগিল বাৰু? তোমালোকে সুধিবলগীয়া কিবা থাকিলে কমেণ্ট কৰি পেলাই সুধিব পাৰিবা। আৰু আগতেও কৈছোঁ, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবা। বাই বাই, চি ইউ। ভালকৈ পঢ়িবা।